জুবিনৰ কাৰণে আহিব লাগিব, আমাৰ অসমৰ কাৰণে আহিব লাগিব, আমাৰ কাৰণে আহিব লাগিব। এয়া মামন, থেংক ইউ মামন ফৰ কামিং, থেংক ইউ ছ' মাছ, থেংক ইউ ছ' মাছ। আজি এই আৰু এই মৰম, এই অসমীয়া মৰম আৰু এইখন চোতাল লতাশিল মোৰ কাৰণে একদম মই জন্মৰ পৰা পোৱা যায় না। চ' মই কৈছো আজি গৰিমা আহিবই লাগিব তুমি। যিটো বস্তু সদায় আমি আছিলো আমি সেইটো সদায় জীয়াই ৰাখিম। আৰু এনেকে থেংক ইউ গৰিমা, থেংক ইউ ছ' মাছ। মই আই এম ভেৰি প্ৰাউড টুডে, আই এম ছ' থেংক ইউ, ছ' হেপী। মই আজি বহুত বহুত মই ধন্যবাদ, থেংক ইউ। এই আমাৰ মাজত গৰিমা বাইদেউ আছে আৰু তেখেতক এদিন জাপিৰে আমি সন্মান জনাবলৈ আমাৰ সভাপতি অশোক বিষয়াক অনুৰোধ জনালোঁ আৰু লগতে সাধাৰণ সম্পাদক নীলপৱন দাসৰ ওপৰত আহিবলৈ আনন্দিত জনালোঁ আৰু তেখেতক গামোচাখন এয়া গামোচাটো আগবঢ়াইছে সভাপতি অশোক কুমাৰ বিষয়া।